আৰু গাইছ বাৰু সেই দুখন খিৰিকী হৈ গ'ল এতিয়া লাষ্ট মানে এখন খিৰিকী আছে তো এখন খিৰিকী কৰিলে মানে কাম চেছ মানে এখন খিৰিকী যদি মানে যদি এখন তো গাইছ ৱেলকাম টু বেক টু মাই ইউটিউব চেনেল এণ্ড ফেচবুক পেজ তো গাইছ আমাৰ ফাইনেলি মানে ঘৰ হৈ গ'ল ইফালে মই ঘৰ দেখুৱাই দিছোঁ মানে আগৰ ভিডিঅ'ত মই যি দেখুৱাইছিলোঁ মানে ইফালে টিং লগোৱা নাছিল তো এইবাৰ মানে সকলো মানে টিং লগোৱা তো গাইছ এইফালে মানে টিং চিং লগাই দিলে আৰু এইফালে ৱালখন মানে এইফালে কাটি দিয়া হ'ল মাজেদি তাৰোপৰি আৰু গাইছ হয়তো অলপ মানে আন্ধাৰ হৈছে কাৰণ কিয় মানে বিশেষ মানে বৰ্তমানে একো লাইট চাইট দিয়া নাই লাইট চাইট মানে দিম আৰু দুদিনমান পিছত লাহেকৈ আৰু এতিয়া মানে ঘৰটো অলপ আন্ধাৰ হৈ আছে ভালকৈ মানে স্পষ্ট নহয় আৰু এইফালে টিং লগাই দিলে আৰু এইফালে লগাইছে খিৰিকী মানে চিম্পল খিৰিকী আৰু নতুন খিৰিকী এনেকুৱা মানে এখানি নতুনে হয় মানে তক্তা আনি মানে এনেকুৱা হৈছে তক্তা আনি মানে ইয়াত ঘৰত মানে মিস্ত্ৰী বনাই লগাই দিছে এইখন খিৰিকী আৰু এইখনো খিৰিকী আছে মই দেখুৱাই দিছোঁ এইখন বাৰু খুলিব মানা কৰিছে মই কৈ আছোঁ কিয় তো গাইছ আপোনালোকে জানে নাই ঘৰ বনালে কিছুমান কথা গম পোৱা যায় চাওক যেনেকৈ আমাৰ আগৰ এই ঘৰটোত এই তিনপিল্লি অৰ্থাৎ আমাৰ এই আগৰ এই ঘৰটোত মানে এনেকুৱা ধৰণৰ খিৰিকী লগোৱা গৈছিল মানে গ্লাছ খিৰিকী লগোৱা গৈছিল এনেকুৱা মানে গ্লাছৰ খিৰিকী লগোৱা গৈছিল ইয়াত মানে বেছি সেও হয় বহুত মানে অলপ খৰচো হয় মানে অলপ এক্সট্ৰা খৰচ হয় মানে এইবোৰ গ্লাছ কিনিব লাগে তাৰোপৰি আগতে এইবোৰ ইয়াত মানে এইবোৰ কিনি আনিব লাগে ৰেডিমেড দোকানত পাই দিয়কচোন ধৰি গ্ৰিল লগাব লাগে কিন্তু মানে এই খিৰিকীখন বেছি ভাল কাৰণ কিয় চাওক এনেকুৱা ধৰি লওক আপোনালোকে তক্তা কিনি আনিলে দোকানৰ পৰাই এনেকুৱা তক্তা কিনি আনি ঘৰতে ধৰি লওক মিস্ত্ৰীক আপোনালোকে হাজিৰা চিষ্টেমত বা ঠিকা চিষ্টেমত দিলে তেতিয়া মিস্ত্ৰী মানে ঘৰতে এনেকুৱা মানে খিৰিকী আপোনাক বনাই দিয়ে আৰু কমতো হয় আৰু চাওক তাতে আমি গ্ৰিল দিছোঁ ইয়াত গ্ৰিল নিদিলেও হয় ইয়াত বৰ্তমান আমি বাঁহৰহে দি আছে যেতিয়া ঘৰটো কমপ্লিট হ'ব তেতিয়া মানে আমি এইবোৰ ওলাই পেলাই মানে ৰড দিলে তো ছেফটিও থাকিল অলপ ঘনকৈ ৰড দিলোঁ এডাল ইয়াত দিলোঁ এনেকুৱা তুমি মানে ঘনকৈ মানে যদি ৰড দিয়া যায় তো মানে ডাবল ছেফটি হৈ যায় ন আৰু এখন এই খিৰিকীখনত মানে বেছি মজবুতো হয় মানে কেনেকুৱা হয় ধৰি লওক সেইখন খিৰিকী ধৰি লওক গ্লাছৰ খিৰিকীত মানে কেতিয়াবা ধৰি লওক বতাহখনত যদি গাছ চাছ কিবা ভাঙি যদি মানে পৰি যায় তো পৰি গ'লে মানে গ্লাছখন ভাঙি যোৱাৰ অলপ চান্স থাকে বা ৰিস্ক থাকে কিন্তু ইয়াত একো টেনশ্যন নাই একদম মানে চব অ'কে এইফালে টেনশ্যন আৰু এইফালে এখন খিৰিকী মানে খুলিব মানা কৰিছে পিছফালে কিবা ভাঁজ এটা আছে ভাঁজটো মানে মাৰিব সেইকাৰণে এনেকুৱা আৰু এইখন খিৰিকী দেখা পাইছে এইখন বাৰু আমি আগত তক্তাবোৰ লগাই দিছোঁ ইয়াত আমি আগৰ তক্তা লগোৱা গৈছে ইয়াত একো নাই হৈ যাব কিন্তু অলপ ৰং চং কৰি দিলে আজি ৰং কৰিম ইয়াত ৰং কৰি দিম অলপ ডিজাইন দিয়া যাব আৰু এইবোৰ হৈছে চাওক মোৰ হিচাপত ক'ব গ'লে আপোনালোকে গ্লাছৰ খিৰিকী লগাওক কিন্তু গ্লাছৰ খিৰিকী লগালেও গ্লাছৰ খিৰিকীতকৈ মানে কাঠৰ খিৰিকীটো অলপ বেছি ভাল বুলি মই ভাবোঁ কাৰণ কিয় ভাবোঁ চাওক পইচা কমত হৈ যায় এক নম্বৰ কথা বাজেট কমতে হৈ যায় আৰু তাৰোপৰি গ্লাছৰ খিৰিকী মানুহ লগাই চাওক গ্লাছৰ খিৰিকী লগাইছোঁ যদি বতাহ বৰষুণ দিয়ে বা কেতিয়াবা যদি নাৰিকল যদি কোনোবাই শিল মাৰে বা বল চলো মাৰে তো মানে গ্লাছৰ খিৰিকী মানে ভাঙি যোৱাৰ চান্সটো থাকে মানে 100% ভাঙি যোৱাৰ চান্সটো থাকে যে কেতিয়াবা যদি তামোল গছ ভাঙি যায় বা কিবা গাছ চাছ ঠেনা চেনা ভাঙি যায় তো গ্লাছত নপৰিলে গ্লাছখন নাভাঙিব নেকি ভাঙিবই ন কিন্তু তাতে আকৌ এইফালে খৰচো বেছি যিবোৰ ফেমছ হয় ৰেডিমেড কিনি আনিব লাগে আকৌ গ্লাছখন এক্সট্ৰাকৈ কিনি আনিব লাগে মিস্ত্ৰীৰ খৰচটো আছেই গ্ৰিলৰ খৰচটো আছেই মানে ক'ব গ'লে ইয়ান খিৰিকী মেইন কথা হৈছে ইয়ান খিৰিকীত মানে গ্লাছ মানে কেনেকুৱা হয় ধৰি লওক ইফালে মানে এখন কাঠৰ ন তো কাঠৰ হ'লে মানে ভাঙাৰ সিমান চান্স নাথাকে তুমি টাটা আইতা আৰু ইয়াত বৰ্তমান আমি বাঁহ দিয়া আছে তো মানে যেতিয়া ঘৰটো প্লাষ্টাৰ হ'ব তেতিয়া আমি ইয়াত মানে ৰড চড লগাই দিম এনেকুৱা মানে ঠিক হৈ যাব আৰু আপোনালোকে দেখা পাইছে এইখন দৰ্জা আপোনালোকে চিনিয়ে পায় এইখন হৈছে ৰেডিমেড দৰ্জা চাওক এইখন মই দেখাইছোঁ এইখন ৰেডিমেড দৰ্জা এইখন মানে দোকানত কিনিব পায় আৰু এইখন হৈছে আমাৰ ঘৰত বনোৱা দৰ্জা চাওক এইখন আমাৰ মিস্ত্ৰী ঘৰতে বনাইছে এখন দৰ্জা চাওক ক'ব গ'লে সেইখন দৰ্জাৰ মোকাবলাত এইখন দৰ্জা বেছি ভাল যেনেকৈ খিৰিকীটোৰ মোকাবলাত এইটো খিৰিকী বেছি ভাল তেনেকৈ সেইখন দৰ্জা বেছি ভাল চাওক চব থাকি মেইন কথাটো হৈছে এই ৰেডিমেড দৰ্জাবোৰ যে আছে ৰেডিমেড দৰ্জাবোৰ পানী পৰিলে বতাহ বৰষুণ চৰষুণ পৰিলে দৰ্জাবিলাক ফুলি আহে আৰু ভাঁজ ধৰি যায় ধৰি লওক দৰ্জাখন এনেকুৱা হৈছিল ধৰি লওক বৰষুণ বা মানে বতাহ চতাহ পালে অলপ ভাঁজ ধৰি যায় মানে ইমান ভাঁজ নধৰে অলপমান ভাঁজ ধৰে মানে দৰ্জাখন ভালকৈ মানে খাপ নাখায় পোৱা নাযায় কিন্তু এইবোৰ দৰ্জা টেনশ্যন নাই এইবোৰ দৰ্জা যুগ গুচি যাব ধৰক অলপ মানে
এইখন দৰ্জাটো ইমানো কমজুৰি হোৱা নাই, তো হৈছে কিন্তু অলপ কমজুৰি হৈছে, কিন্তু ইমান হোৱা নাই যে ছেফটিয়ে নাই, ছেফটিটো আছে। আৰু এইখন দৰ্জাত ঘৰতে বনাইছে, যিটো মিস্ত্ৰী ঘৰতে বনাইছে, মেচিনেৰী কাটি কুটি এনেকৈ মানে বনাইছে। তো এইখন দৰ্জাৰ লাষ্টিংটো বেছি। এইখন দৰ্জাৰ মানে ক'ব গ'লে ভালো, অলপ যদি ৰং চং মাৰি দিলে ভাল লগা হ'ব, আৰু ডিজাইন অলপ যদি ডিজাইন চিজাইন ইয়াত দিয়া যায় তেতিয়া ভাল লগা হ'ব, কিন্তু সেইখন দৰ্জাৰ মোকাবলাত এইখন দৰ্জাৰ মোৰ হিচাপত বেছি ভাল এনেকুৱা ক'ব। আৰু আজি যিটো কি মই ঘৰতে আছোঁ, আজি মানে মোৰ বিশেষ মানে বেলেগ বেছি কাম একো নাই, মানে আজি ঘৰতে বেকাৰ থকা বুলি ক'ব লাগিব, ঘৰতে বেকাৰে আছোঁ। তো ঘৰতনো বেকাৰ কি হৈ থাকোঁ, অলপমান মানে কাম আছে, এইটো সেই কামখিনিয়ে কৰি লওঁ। কামখিনি মানে দেখুৱাই আছে, আমাৰ যিবোৰ দৰ্জা মানে ভিতৰে বাহিৰে মানে অলপ ৰং দিব লাগে, প্ৰাইমাৰ মানে এখন দুখন এই তিনিখন মানে খিৰিকীত মানে বাহিৰে আৰু ভিতৰে মানে ৰং দি দিওঁ ভাবিছোঁ, আৰু অলপ মানে কালাৰিং কৰি দিওঁ, কালাৰ কৰি দিওঁ, এতিয়া ভাল লগা হ'ব। তেওঁ বাৰু মানে বস্তি জেগা, কিন্তু বস্তি জেগা হ'লেতো অলপতো মানে দিব লাগিব ন, ঠিক কৰি যে ধৰক কিবা অলপ ডিজাইন দিম, আৰু মানে ইমান বেছি ডিজাইন নিদিওঁ, জাষ্ট ওপৰত এটা লেয়াৰ এটা মাৰি দিম প্ৰটিনৰ, তাৰপিছত নেক্সট কিবা এটা ৰং মাৰি দিম, আৰু ৰঙা নীলা হালধি হওক কিবা এটা মানে ভাল কালাৰ এটা চইচ কৰি তাতে ৰং মাৰি দিয়া যাব। এইফালে মানে তিনিখন দৰ্জাত মাৰা যাব, আৰু চৰি তিনিখন খিৰিকীত মানে কিবা এটা মানে কালাৰ চইচ কৰি, আৰু এই মানে তিনিখন খিৰিকীত মানে ৰংটো মাৰা যাব, আৰু যিখন দৰ্জা দেখিছে সেই দৰ্জাখনতো মানে তাতে ৰং মাৰি দিম, তাতেও দিম, আৰু এই দৰ্জাখনতো ভিতৰে বাহিৰে দুফালে ৰং মাৰি দিম। চাওক মই এটা কথা কওঁ, মোৰ হিচাপেদি আপোনালোকে ঘৰত মানে এনেই নাথাকিব। চাওক ৰবিবাৰৰ দিনটো বেলেগ, ধৰি লওক আপোনালোকে সপ্তাহত ধৰি লওক 6 দিন কাম কৰিছে, বা ৰবিবাৰৰ দিনটো ৰেষ্ট কৰিছে, সেইটো এটা বেলেগ। কিন্তু ধৰক কেতিয়াবা ধৰক আপুনি ঘৰত এনেই আছে, মানে বেকাৰ মানে আছে, কাম একো নাই, আপোনালোকে কাম কৰিব লাগে, মানে কাম কৰি থাকিব লাগে মোৰ হিচাপেদি, আৰু বেলেগতো নাজানো। এই যিয়ে কাম নহওক ঘৰতে সৰু সুৰা কামবোৰ কৰি থাকিব লাগে। চাওক কামৰ কোনো ডাঙৰ সৰু নাই, ঘৰত বেকাৰ থকাত থাকি কাম কৰক। যেনে ধৰি লওক আজি মোৰে একো কাম নাই, তো এই তিনিখন খিৰিকীত আৰু দৰ্জাখনত মই আজি ৰং মাৰি দিওঁ, ঘৰৰ কামখিনিয়ে হ'ব। তো এইখিনিটো কাম কৰিবলৈতো বহুত 2-3 ঘণ্টা লাগিব, তো সেইখিনি কাম ময়ে কৰি দিওঁ। বেলেগ কাম মানে আজি নকৰোঁ, সেইখিনি কৰোঁ, হিচাপতে কৰা যায়, মাজে মাজে সেনেকুৱা হয়। আৰু মাজে মাজে ঘৰত থাকিলেও ভিডিঅ' চিডিঅ' বনাব পাৰোঁ, এনেকৈ যদি ঘৰত থকা যায়, ঘৰত নাথাকিলে যে ভিডিঅ' বনাব নোৱাৰে, মাজে মাজে। আৰু মানে ক'ব গ'লে এইকেইদিন মোৰ এটা মানে বহুত, আৰু এইকেইদিন মানে মই নাজানো মোৰ কি হৈ আছে, মানে হ'ল আজি 2দিনমান আগত মানে এজন মানুহে মোক মাত দিলে, বোলে ক'ত যা, মই মানুহজনক চিনি পোৱা নাই, মই দেখাও নাই, আগে পিছে চিনি পোৱা নাই। মই লৈকে এইফালে আছিলোঁ এনেকৈ ক'লোঁ, কৈছে মানে ডাইৰেক্ট মোক সুধিলে ভিডিঅ' বনাইছেনে, তো ভিডিঅ' চাই ভাল লাগে এনেকৈ ক'লে। চ' মই ভাবিলোঁ যে মানুহটো মইতো চিনি নাপাওঁ, কিন্তু মোক চিনি পায়। মানে সেনেকৈ আৰু একদিন হৈছিল, সেইজন মানুহৰ আগতে আৰু কিমান আগত আৰু এজন মানুহে সেনেকৈ মোক সুধিছে, বোলে ঐ বাবু ক'ত যা, ভিডিঅ' চিডিঅ' বনোৱা নেকি, তোৰ ভিডিঅ' চাই ভাল লাগে, বঢ়িয়া হয়, এনেকৈ কৈছে। আৰু মানে কেনেকুৱা হয়, ইমান মানে নেটৱৰ্ক মোৰ গৈছে ক'ৰবাত কানি, মাজে মাজে ইমান ডাঙৰ নেটৱৰ্ক নহয়, কিন্তু সৰু নেটৱৰ্ক হ'লে মানে অলপ বহুত মানে অলপ দূৰলৈকে মোৰ নেটৱৰ্ক ক'ব গ'লে গৈছে। মানে কি ক'ম, মানে যিবিলাক মানুহ মই চিনিয়ে নাপাওঁ, সিহঁতে মানে মোক মাত দিয়ে সদায় ভিডিঅ' ভাল বুলি। ক'ৰ মানুহ মই চিনি নাপাওঁ, মানে মোক মাত দিছে ডাইৰেক্ট, মই ভাবিছোঁ কোন বা, মই চিনি পোৱা নাই মানুহজনক, কৈছে যে ভিডিঅ' চিডিঅ' বনাইছে এনেকৈ হৈছে। আৰু বেছি দেৰি নকৰোঁ তেনেহ'লে, এতিয়া বলক আমি ৰংখিনি মাৰোঁ। আৰু যিয়ে ৰ'দ গৰম দি আছে, ইয়াততো যদি আৰু গৰম দিয়ে মই কাম কৰিবলৈ সম্ভৱ নহয়, বলক ৰংখিনি গুলি প্ৰাইমাৰটো মাৰি দিওঁ বলক। আৰু বেছি দেৰি নকৰোঁ তেনেহ'লে, এতিয়া বলক আমি ৰংখিনি মাৰোঁ। আৰু যিয়ে ৰ'দ গৰম দি আছে, ইয়াততো যদি আৰু গৰম দিয়ে মই কাম কৰিবলৈ সম্ভৱ নহয়, বলক ৰংখিনি গুলি প্ৰাইমাৰটো মাৰি দিওঁ বলক। আৰু বহুত ধুনীয়া স্মেল এটা আহি আছে ইয়াৰ পৰাই, তো ইয়ে মানে ৰঙৰ হেনি, আৰু এই ৰঙৰ ইয়াৰ পৰাই বা বহুত ধুনীয়া স্মেল, আৰু একদম নাইচ। আৰু এখন বাৰু মাৰি আছোঁ, এখন মানে আধেৰে আছে, সেইখন কমপ্লিট হৈ গ'ল, এখন মানে গোটাই মাৰি দিলোঁ, বাহিৰে ভিতৰে কমপ্লিট। আৰু এখন এতিয়া ভিতৰে মাৰি আছোঁ, আৰু ইফালে বাহিৰে মানে মাৰা নাই, বাহিৰে কমপ্লিট হৈ আছোঁ, হৈ যাব কামত একদম। মানে আচলতে মানে এইগিলা ৰঙৰ কাম মই আগে পিছে কৰি পোৱা নাই, ৰং মিস্ত্ৰী নাজানে, ৰং মিস্ত্ৰী নহয় নে আৰু এতিয়া এনেই আৰু আজি ঘৰত আছোঁ একবাৰ, মানে কামখিনি কৰা মানুহ নাই, ট্ৰাই কৰিলোঁ, সহজে কামটো, হাতৰ অলপ লাগে আৰু বেলেগ একো। আৰু এইফালে আছে একদম প্ৰটিন, প্ৰটিন নহয়, কি বুলি কয় এই নামটো নাজানো পাহৰিলোঁ, প্ৰটিন নহয় কি বেলেগ আৰু কিবা মাৰিছোঁ ৰং ব্লক, আৰু সেনেকৈ ৰং মাৰি ব্ৰাছ ব্লক এনেকৈ মাৰি আছোঁ, আৰু নৰ্মেলি আছোঁ। কেতিয়াবা কেতিয়াবা এইগিলা কাম কৰি ভাল লাগে, কেতিয়াবা কেতিয়াবা ভাল নালাগে।
আৰু গাইছ মানে এইফালে এখিনি কমপ্লিট হ'লে আৰু এখন এইফালে মাৰিলি হ'ল, এইফালে কমপ্লিট হৈ গ'ল। এতিয়া বলক এইফালে আৰু গাইছ বাৰু সেই দুখন খিৰিকী হৈ গ'ল। এতিয়া লাষ্ট মানে এখন খিৰিকী আছে, তো এখন খিৰিকী কৰিলে মানে কাম চেছ, মানে এখন খিৰিকী হৈ দিয়ক, মানে যদি এখন খিৰিকী কৰি দিয়ক, এখন খিৰিকী কৰিলে মানে নাই আৰু কামটো চেছ। তাৰোপৰি এখন খিৰিকী হৈ আছে, মোটামুটি 60% মান হৈছে, আৰু 40% মান আছে, কৰিলে হৈ যাব। আৰু গৰম টেম্পাৰেচাৰ ইমান গৰম খাই গৈছোঁ একদম, মানে গৰম কম এইফালে ঘৰৰ গৰম গৰম হাৱা ওপৰত চিঙৰ গৰম গৰম হাৱা আহিছে একদম, গা চা ভিজি গৈছে, বেয়া গৰম আৰু কি শেষ কৰি দিলোঁ আৰু মানে বাকী মানে দৰ্জাখনটো প্ৰাইমাৰ মাৰি কামটো শেষ কৰি দিলোঁ। ভিতৰে মাৰছোঁ বাহিৰে মাৰছোঁ, অলপ মানে জাষ্ট বেছি দেৰি হোৱা নাই, শুকোৱা নাই, অলপ ভালত লাগি আছে, মানে বেছি দেৰি হোৱা নাই, আধা ঘণ্টামানত শুকাব লাগিব। এতিয়া মানে অলপ ভাল লগা আছে, এতিয়া মানে অলপ এই মানে অলপ শ্ব'টো অলপ ভাল আছে, এয়াই আৰু গাইছ বাকী ইফালে আমাৰ ফালে মানে এইফালে খেতি কৰা আৰম্ভ কৰিলে, এইফালে মানে ট্ৰেক্টৰে এতিয়া হাল মাৰি থৈ গ'ল, তাতে মানে লাহে লাহে খেতি কৰিব আৰম্ভ কৰিব। আৰু ইফালে মানে চৰাই বগলী চগলী পৰি আছে, ধান ছিটাইছি বাৰু, তাতে মানে চৰাইগিলা ধান খায়, সেইটো মানে ধান ছিটাই থৈ গ'লে চৰাই ধান খায়, আৰু এইফালে খেতি কৰা মানে লাহে লাহে, আৰু এইফালে মানে লাহে লাহে খেতি কৰা আৰম্ভ কৰিছে এইফালে আজি মানে। আৰু গৰমৰ উৎপত যি, গৰমৰ কথানো কি ক'ম, মানে এইকেইদিন কি হৈছে, মানে 40 ডিগ্ৰী কিমান মাৰছি, মানে ইমান গৰম দিছে থাকিব পৰা নাই, একদম মানে পুৰা গৰম থাকিব পৰা নাই, ৰাস্তা গৰম হৈ গৈছে এইফালে। এইকেইদিন গৰমৰ উৎপতটো একদম পুৰা একদম গৰমৰ উৎপতটো বহুত বেছি, লাগাতকৈ বহুত বেছি। এনেকৈ যদি গৰম দিয়ে মানুহ একদম হাই প্ৰেছাৰ চেছাৰ উঠি একদম মৰি যাব, মানে প্ৰেছাৰ চেছাৰ উঠি মানুহ কি হৈ ঠিক নাই আৰু। এইটো জাষ্ট জুন মাহ পৰিছে, আৰু জুলাই মাহটো আছে, জুলাই মাহত আৰু কিমান গৰম দিব ভাবিবই নোৱাৰি একদম। মানে গাইছ ক'ব গ'লে এই গৰমত মানে এনেকুৱা হৈছে যে মানুহে ঠাণ্ডা খাই, বৰফ খাই, আইচক্ৰীম খায়ো মানে গৰম মাৰিব পৰা নাই, এই ঠাণ্ডাটো মানে মাৰিব পৰা নাই, মানে গৰমটো আছেই গৰম, হাজাৰ মানুহে আইচক্ৰীম খাওক, হাজাৰ ঠাণ্ডা খাওক, হাজাৰ আপুনি কেম্পা চম্পা স্প্ৰাইট হাজাৰ কিবা কানি খাওক, হাজাৰ আপুনি ফ্ৰিজৰ পানীত গা ধুৱক, ফ্ৰিজৰ পানী খাওক, এই গৰমক আপুনি কেতিয়াও হাৰিব নোৱাৰে, কাৰণ কি এইটো গৰমৰ দিনৰ মাহ, তো গৰমৰ দিনত গৰম দিবই ন, তো মানে একদম পুৰা টেম্পাৰেচাৰ একদম ঘামি যামি আৰু কামখিনি হ'ল বাৰু, বাকী সেনেকুৱাকৈ নাই। আৰু মই মানে ডেইলি এনেকৈ ভিডিঅ' দি থাকোঁ মাজে মাজে, মানে ঘৰত থাকিলে কাম চাম নাথাকিলে, ধৰক বা কিবা সৰু সুৰা কাম থাকিলে সেনেকৈ মানে ভিডিঅ' মানে মই বনাই দিওঁ। আৰু ধৰক যে মাজে মাজে ধৰক মই কেতিয়াবা মানে এনেকুৱা ছেকশ্যন দি আছে, যি কমেণ্ট কৰি যাব, যেনেকৈ ভাল লাগিছে বেয়া লাগিছে কমেণ্ট কৰি যাব, আগলৈকে আৰু ভিডিঅ' আহি থাকিব। আপোনালোকে ছাবস্ক্ৰাইবো নকৰিব নাপাহৰিব, আপোনালোকে ছাবস্ক্ৰাইব কৰিব, যদি ছাবস্ক্ৰাইব কৰিছে ভালেই, যদি কৰা নাই ছাবস্ক্ৰাইব যি শীঘ্ৰে কৰি ল'ব।